क'क्राझार आरो धुब्री जिल्लानि सिमना मालगामि बगलावरा गामियाव बोथिसे ओंखामनि खामानि नागिरना अरुणाचलाव लेबार मावहैनाय साद' लेबारफोरनि गेजेराव साब्रै लेबारफोर फारियै सामिजुल शेख, मजदुल आली, खालिदुद्दिन शेख आरो मनवार हुसैन बिथांमोना दिनै नोरजिया देहा लानानै खुनुरुखुम न'आव सफैनो हादों आरो सानै लेबारफोर आबुल हुसैन आरो फारिजुल शेख बिथांमोनखौ थैबाय होनना रायजो राजाफोरा मिथिहोदों। दुखुनांथाव जाथायखौ मिथिनानै बावखुंग्रि बियाबनि TCLCCनि चेयारमेन सनजय नार्जारिया सुलाद लाहैदों आरो साब्रै नोरजिया लेबारफोरखौ फाहामथायनि थाखाय अनसुंथाइ होयो। অৰুণাচল গৈছিলে ইয়াৰ পৰা নিখোজ হৈছিলে কেইদিনমান পিছত কিন্তু উদ্ধাৰ কৰি কোনো লোকে আহি পালে আপুনি খবৰ ল'বলৈ আহিব কি ক'ব? এই আমাৰ মালগাঁও ৰিবিনি আণ্ডাৰ আছে আমাৰ বুগলাউৰা চুলমাৰী এই গাঁৱৰ পৰা এজন মানে কণ্ট্ৰেক্টাৰে কাম কৰিবলৈ লৈ যোৱা আমি শুনিছোঁ। তাৰপিছত এওঁলোকৰ একো খবৰ নোহোৱাৰ পিছত ফেমিলিয়ে আমাৰ কোকৰাঝাৰ থানাত FIR কৰিলে। FIR কৰাৰ পিছত এওঁলোকে FIR মৰ্মে ফেমিলি মেম্বাৰসকলে অৰুণাচললৈ গৈছোঁ। তাৰপিছত অৰুণাচল প্ৰশাসনৰ লগত এওঁলোকে আলোচনা কৰি দায়িত্ব লোৱাৰ পিছত এওঁলোকে 20 দিনমান পিছত এওঁলোকক অৰুণাচল প্ৰশাসনে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত অৰুণাচল প্ৰশাসনে আমাৰ ইয়াৰে যে লেবাৰ কাম কৰিব গৈছিলে সমিজুল খালিবুদ্দিন মনোৱাৰ আৰু আবুল হুছ এওঁলোকৰ যে ফেমিলি আছিলে তাত এওঁলোকক হাতত চমজাই কিনি প্ৰশাসনে অলপ ট্ৰিটমেণ্ট কৰি এওঁলোকৰ হাতত চমজাই দিছে আৰু 2 দিনমান আগত এওঁলোকে এই গলি আহি পাইছে। এইটো আমাৰ এই অঞ্চলৰ পৰা এই গাঁৱৰ পৰা যোগাযোগ কৰি মোক খবৰ দিছোঁ যে আগত যে আমাৰ কাম কৰিবলৈ গৈছিলে এওঁলোকে হেৰাই যোৱা এওঁলোকে বাকী কেইটা ল'ৰা আহি পাইছে। ইয়াত 4জন আহি পাইছে, এজন আহি পোৱা নাই। এওঁলোকে সন্দেহ কৰিছে এইটো তাতে পাহাৰতে মৰিছোঁ কৈছে। এওঁলোকে একেলগে কামৰ পৰা পলায়ন কৰি পাহাৰতে 20 দিন কাটিব লগা হৈছে। তাৰপিছত এওঁলোকে এই সময়তে মানে বাকী কেইটা মৰিবলৈ এওঁলোকে কৈছোঁ। থাকিবৰ কাৰণে কাম কৰিব লাগে কিন্তু সঠিক কামটো দিব লাগিব। এনেকুৱা মানে মানুহ মানে মৰিব দিয়া বা এনেকুৱা এওঁলোকক যেনেকুৱা অত্যাচাৰ ব্যৱহাৰ এইটো মানে কোনো ভাল মানুহ কাম নহয়। এইটো মই গৰিহণা দিছোঁ। আমি এইটোৱেই মানে ক'ব খুজিছোঁ ঈশ্বৰৰ দয়াত আল্লাৰ দয়াত এওঁলোকে আহি পাইছে। এইলোকে আমি যেন এই গাঁৱৰ বাসিন্দা হিচাপে এওঁলোকে জীয়াই থাকিব পাৰোঁ এইটো কাৰণে আমি খবৰ ল'ব আহিছোঁ। এওঁলোকৰ আলোচনা কৰিছোঁ, গোটেইখিনি কথাটো আমি গম পালোঁ। ইয়াতে কোনোবা কণ্ট্ৰেক্টাৰে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে এওঁলোকে ব্যৱহাৰ কৰিছিলে যেন পৰৱৰ্তী সময়ত যে আমাৰ সমাজত যেন এনেকুৱা মানুহ যেন আমাৰ যে গৰীব দুখীয়াৰ পৰিয়ালক যেন এনেকুৱা মানে ব্যৱহাৰ নকৰে মই অনুৰোধ কৰিছোঁ সদায় ৰাইজসকলক। আৰু এওঁলোকক আমি কি পাৰে আমি জীৱন বচাবৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি কেনেকুৱা সহায় কৰিব পাৰোঁ আমি এইটো চেষ্টা কৰিম। ভাল লাগিছে খবৰ লৈ। অৰুণাচলৰ কোন জিলা বা কোন সাইডৰ আছিল আপোনাৰ যে কাম কৰিছিল? এইটো কলৰিং ডিস্ট্ৰিক্ট বুলি কয়, দামিন অৰুণাচলৰ দামিন।
কিন্তু কলোরিং ডিস্ট্রিক্ট কয় আর কি বর্ডার এলাকা চাইনা বর্ডার এলাকাত বর্ডার সাইড বর্ডার সীম নাই আর কি এইটো কি কাম কৰিছিল আপোনালোকে এইটো কালভাৰ্টৰ কামৰ কথা কৈ লৈ যায় এইটো চাইড ৱালৰ কাম কৰাইছে আমাক যিকোনো লেবাৰ আৰু ন অঁ এই কাম কৰাইছে এইখিনিয়ে চৰকাৰ বা সি লৈ যায় বৰপেটাত দিলা ৰেজাকাল কৰিমক বোলে সি ঠিকাদাৰ বুলি গেলা বৰপেটাৰ পৰা আৰু বান্দৰ ধোৱাত লৈ যায় দিল ৰহমক সি তাৰ পৰা ৰহমে লৈ গ'ল আমাক ইটানগৰ যায় 2 দিন কাম কৰিলোঁ কাম কৰি পেলাই কয় এতিয়া কলোৰিং যাব লাগিব কলোৰিং গ'লে এতিয়া কয় আমাক দামিন যাব লাগিব আমি তাত দামিন কলোৰিঙৰ পৰা নাযাওঁ ৰিটাৰ্ণ আহিম তেতিয়া এনে কৈল কি আমাৰ মোবাইল চোবাইল গোটাই কৰি লৈছে মোবাইল চোবাইল গোটাই ল'ল তেতিয়া বাধ্যত আমাৰ যাব লগা হ'ল গেলোঁ দামিনৰ পৰা আকৌ হৰি লৈ গ'ল তাতে যায় 1 মাহ কাম কৰিলোঁ 5 তাৰিখে আমি ঘৰত আহিম তেতিয়া ৰেজাকুলে ক'লা 1 তাৰিখে যে মই মালিকৰ তাতে যাওঁ কলোৰিং কৈ যা পইচা লৈ আহোঁ 5 তাৰিখ ঘৰত যাব লাগিব গেলা যায় 5 তাৰিখ গলি নাই ঈদৰ বাবে 5 তাৰিখ গলি নাই তেতিয়া 5 তাৰিখে সন্ধিয়া টাইমত এই ইনচাৰ্জে গেল টানি তাক ক'লোঁ আমি যে আমাৰতো ঘৰত যাব কথা আছিলে যে 5 তাৰিখ ঘৰততো যাব লাগিছিল এতিয়া 10 তাৰিখ তেতিয়া সি ক'লা কেনে ঘৰত যাবি তহঁতৰ ঠিকাদাৰ 10 লাখ কি 20 লাখ টকা লৈ পলাই গ'ল তহঁতে কেনে ঘৰত যাবি বিক্ৰীল দেখলো নাই আমাক তো ঘৰত যাবাই লাগিব ঈদ আছে 10 তাৰিখ আমাৰ এইটো এগ্ৰিমেণ্ট আছে আমাক 5 তাৰিখে আনি ঘৰত পঠাব কয় নহয় তহঁতে যাব নোৱাৰা কয় এতিয়া বেছি কৰিলে এই দাও আছে দাওতি কাটি নদীত দিম একেবাৰে আসাম যাই পাবি পিছত তথাপি আমাৰ নাম মানুহ তেতিয়া 2টা ফায়াৰিং কৰিছে ফাঁকা ফায়াৰিং কৰি বুকুত ধৰে ডাইৰেক্ট পিস্তল কয় এতিয়া কোনে ঘৰত যাবি তেতিয়া ভয় চবৰে ভয় ধৰিছে তেতিয়া কৈছে নাযাওঁ দে আমি সি গ'লা ৰাতি আমি মোটামুটি 12:30 এটা বাজে তেতিয়া আমি পলালোঁ সব কেইটা